আজি আঘোণ মাহৰ 28 তাৰিখ আজি গুৰু জয়ন্তী দিৱস। আমি প্ৰতি বছৰে পালি আহিছোঁ। সিবছৰ লকডাউনৰ কাৰণে পাতা নহ'ল বাৰু, এবাৰ থুলমূলকৈ পাতিছোঁ, যথেষ্টখিনি ভালেই হৈছে। আৰু আমি চবকে দেখোন নামঘৰৰ প্ৰথম চলি আছে আৰু পতাকা উত্তোলন কৰা হ'ব, আৰু দ্বিতীয়তে প্ৰথম ভাগ আৰু তৃতীয়তে সামৰণি আৰু মাহ প্ৰসাদ বিতৰণ হ'ব। গতিকে আহক আমি আজি গুৰু জয়ন্তী দিৱস কেনেদৰে পালন কৰোঁ, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু। যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু। যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু। যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ। ভাওনাতে শংকৰ, কীৰ্তনতে শংকৰ, শংকৰ দশমৰ পাত, হাজাৰী ঘোষাৰে মাধৱ বৰাৰ ভোগ, পাবা বৰগীতৰ সুৰত ও ৰাম ৰাম, পাবা খোলতালৰ মাজত। শিৰতে থাপিলো শংকৰ শিৰোমণি, কণ্ঠতে থাপিলো নাম, হৃদয়ত থাপিলো দুয়োজনা গুৰু। যেতিয়াই বিচাৰো পাম ও ৰাম ৰাম, গুৰু আমাৰ প্ৰাণৰে প্ৰাণ।
কন্তে আনক ভজয়